গুড ইভিনিং বন্ধু বান্ধৱীসকল, কি খবৰ? মই আজি দাইলতে কি দিছোঁ চাওকচোন। একেবাৰে গাঁৱলীয়া খানা বনাইছোঁ। আজি বইল বনাইছোঁ। প্ৰথমতে মই দাইলখিনি চাফা কৰি ধুই ল'লোঁ। ধুই লৈ পেলাই পানী উতলাই থাকিলোঁ, দি দিলোঁ। তাৰপিছতে মই ছিঙি আনিলোঁ তিতামৰা কেইডালমান। তিতামৰা নহয় দেই, অৱশ্যে মিঠা মৰা হয় এইকেইডাল। মিঠা মৰাকেইডাল চাফাকৈ ধুই আনিলোঁ। ধুই আনি পানীতে দাইলতে দি দিলোঁ। তাৰপিছতে বাঁহৰ গাজখিনি ফুলখিনি যিখিনি আগলি হয়, ফুলখিনি মিহি মিহিকৈ কাটি ল'লোঁ, সেইখিনিও মই দি দিলোঁ। কেনেকুৱা হয় জনাবচোন দেই, আপোনালোকেতো খাই পাইছে নিশ্চয়। এয়া আমাৰ গাঁৱলীয়া মানুহৰ খানা, একেবাৰে বইল বনাইছোঁ আৰু বহুত টেষ্টি হয় বইল খানা। দেখিছেনে কি ধুনীয়া হ'ব, চাব আপুনি। নিমখ ছটিয়াই দিছোঁ আৰু ইয়াত একো তেল মছলা একো নিদিওঁ। অকণমান হালধি গুড়া দি দিছোঁ। হালধিও আমাৰ ঘৰৰে হয়, প্ৰতি বছৰে আমি কিনি লওঁ হালধিটো, কিন্তু এইবছৰ নাই দেই, একদম কম হৈছে হালধি। তাৰপিছত মই কৰচলিখনে অকণমান লৰাই দিলোঁ। তাৰপিছত ঢাকি দিলোঁ। লাহেকৈ উতল মাৰিলে দেখিছেনে কিমান ধুনীয়া হৈছে। কি খাওঁ লাগিছেনে? এয়া বাঁহগাজখিনি মই যে ওপৰৰখিনি ফুলখিনি দাইলত দি দিলোঁ। তাৰপিছতে তাৰ মাজৰখিনি কি কৰিলোঁ, মই চব্জি বনাম বুলি ধুনীয়াকৈ ছটা ছটাকৈ কাটি দিলোঁ। মই অৱশ্যে ছটাকৈ কাটি খাই বৰ ভাল পাওঁ। তাৰপিছত সেইখিনি চব্জি বনালোঁ। তাৰপিছত যিখিনি ৰৈ গ'ল বাকী, সেইখিনি মই পিহনাখনত ধুনীয়াকৈ পিহি আছোঁ। এইখিনি পিহি থৈ মই খৰিচা বনাম, কাৰণ আমাৰতো অসমীয়া মানুহ জানেই, আমাৰ ঘৰত 12 মাহে খৰিচা থাকে। মই অৱশ্যে 12 মাহৰ খৰিচা নাখাওঁ। এবছৰ খৰিচা এবছৰে খাই শেষ কৰি দিওঁ, কাৰণ বহুত পুৰণা বেমাৰ উকায় বুলি কয় পুৰণা খৰিচা খালে। সেইকাৰণে প্ৰতি বছৰৰ গাজ মই প্ৰতি বছৰে খাই, যিখিনি বাচি ৰৈ যায় সেইখিনি মই পেলাই দিওঁ, টেমাবিলাক ধুই দিয়ে চাফা কৰি দিওঁ। এতিয়া মই একদম কোমলীয়া গাজ এডোখৰ ৰুকিবলৈ বহুত ভাল পাইছোঁ। কোমল এইডোখৰ একদম যথেষ্ট গধুৰ, মই দাঙিব পৰা নাছিলোঁ। আচলতে বাঁহগাজবিলাক এতিয়া পানীয়ে ভৰপূৰ হৈ থাকে। বাঁহৰ গুৰিবিলাক পানীও খাই থাকে সিহঁতে যথেষ্ট পৰিমাণৰ। দেখিলেনে মই এক বৈয়াম, একদম আধা কেজি বৈয়াম এটাই 1 বৈয়াম খৰিচা খুন্দি ল'লোঁ। এইখিনি আমাৰ এতিয়া 6 মাহলৈ হৈ যাব আৰু বিশেষ। তাৰপিছতে মই বাৰীলৈ বুলি শাক দুডালমান তুলিবলৈ গ'লোঁ। দেখিলোঁ লাই পুলি ইমান ধুনীয়াকৈ লাই শাককেইডালে মুখা কৰি আছে। আৰু লাই শাকটো কোনে বেয়া পায় বাৰু, জানেই আৰু সকলোৱে আপোনালোকে লাই শাকটো সকলোৱে ভাল পায় নহয় জানো। মইনো কিয় নেপাম। মই সেইকাৰণে কি কৰিলোঁ, এইকেইডাল নষ্ট হৈ যোৱাতকৈ আৰু দুটামান হ'লে বুঢ়া হৈছে, বুঢ়া হৈ গ'লেতো খাব নোৱাৰিম, টান হৈ যাব। অকণমান টান হৈছিলে অৱশ্যে। দেখিছেনে লাই শাকটো ইমান ধুনীয়া হৈছে। ৰাতিপুৱা বতৰটো অৱশ্যে ইমান ধুনীয়া ফৰকাল হৈছে। আকাশখন চাওকচোন, দেখিলেই চাই থাকিবলৈ মন যায়। কিমান ধুনীয়া যে পৰিষ্কাৰ নিৰ্মল হৈ আছে। তাৰপিছতে দেখিলোঁ গুমা পৰিৱেশ। অলপ দেৰি পিছতে এই ধাৰাসাৰ বৰষুণ আহিবলৈ আৰম্ভ কৰিলে আৰু দেই।